কণী আৰু কিবা ৰুটি খাই আছে ৰোল খাই আছে এতিয়া খাই পেলাই হ'ল এতিয়া ইউটিউব ফেমিলিলৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ইয়াৰ পৰা এতিয়া বৰ্তমান আৰু নতুন ভিডিঅ' লৈ আজি আকৌ ষ্টাৰ্ট কৰিলোঁ আহক মোৰ লগত বেপাৰীটো বৰ্তমান আহি আছে ইয়াত সকলো একদম বস্তু কিনিবৰ কাৰণে পূৰা ৰেডি হৈ আছে সকলো এইয়া এই কাপোৰ লৈ আছে আমাৰ নবৈ যাই আছে এই চাক ইয়াত আৰু সকলো আছে বৰ্তমান এই চাক কিবা কিবি কাপোৰ লৈ আছে বৰ্তমান সকলো একদম পুৰা বস্তু লোৱাত পৰা ব্যস্ত এয়া কেনেদৰে একদম বস্তু একদম চাইকেলত পুৰা আছে কাৰ কাৰ লাগে লৈ ল'ব পাৰে এইটো চাইকেলৰ পৰা দেখি পলাই আছে ব্যস্ত হৈ আছে একদম দুটা দুটা গঞ্জি আৰু পেণ্ট আৰু কি লৈ আছে চাইকেল চলাই আছে চাইকেলটো নাই আজি মানে তাত থৈ আহিছিলোঁ যে সেইটো চাইকেলটো আজি আনিব গৈ আছে এতিয়া বৰ্তমান আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো এতিয়া এইটো ৰাস্তাৰে খোজকাঢ়ি বৰ্তমান গৈ আছোঁ চাই লওক কেনেদৰে হৈ আছে জেগাটো কি ধুনীয়া হৈ আছে আৰু বৰ্তমান এতিয়া মই গৈ আছোঁ আৰু দেখুৱাই আছোঁ মই নদী পাৰ হৈ আছোঁ আৰু নদীটো দেখুৱাই আছোঁ এইটো নদী হয় এতিয়া গৈ আছোঁ মই এইটো পাহাৰ চাইড হয় আৰু ইয়ালৈকে আহি পালোঁ এয়া এইটো ৰাস্তাত গৈ আছোঁ ৰাস্তাটোৰ অৱস্থাই বেলেগ দেই এইটো হ'ল চাংঘৰ মিচিংসকলৰ এইপিনে চাই আছে মোক কি ধুনীয়া লাগিছে দেই ঠাণ্ডা ঠাণ্ডা জেগাটো একদম বহুত ধুনীয়া লাগিছে এইটো জেগাটো একদম বহুত ভাল লাগিছে জেগাটো চাই কাৰণে মই ইয়াত অকণমান কেমেৰাটো ঘূৰাই পেলাই আগত গৈ আছোঁ জেগাটো কি ধুনীয়া লাগিছে না সেউজীয়া সেউজীয়া কেনেকুৱা হৈ আছে জেগাটো ভয় লাগে দেই ইয়াত ভয় একো নাই ইয়াত ভয় কৰিব নালাগে দেই এইটো ৰাস্তা একদম বহুত ধুনীয়া হয় একদম জেগাটো ভয়ৰ কোনো কথাই নাই মাছ ধৰিব মন আছে আহক ইয়াত মাছ ধৰিব কাৰণে মই বিলটো দেখুৱাই দিছোঁ আৰু এইটো বৰ্তমান জেগাত আছে এইটো চাই লওক এইটো চাইডত এইটো কালভাৰ আছিলে আৰু এইপিনে মাছ ধৰি আছে এইটো চাক এইয়া চাক বাইদেউ মাছ ধৰি আছে মই জুম কৰি দেখাই দিছোঁ বাইদেউ মাছ পালেনে অ' বাইদেউ মাছ পালেনে এয়া মাছ ধৰি আছে ইয়াত মাছ ধৰি আছে আৰু এতিয়া মই গৈ আছোঁ আৰু দেখুৱাই আছোঁ আপোনাক মানে মাছ ধৰিব পাৰে আৰু এইটো চাইডত আছে এইটো এতিয়া নহয় বহুত পুৰণা বিল হয় আৰু বহুত দিনৰ পৰা আছে প্ৰায় আজি 20 বছৰ 30 বছৰ আগৰ পৰা এইটো বিলটো আছে এতিয়া নহয় এইটো বহুত দীঘল আছে দেই গাঁৱৰ ইটো মাথাৰ পৰা একদম মাথা গাঁৱৰ সিটো মাথা একদম কমলপুৰৰ লাষ্ট মানে নালা নহয় কমলপুৰ গাঁও আছে আৰু ইপিনে আছিলে বমজে ডিমু গোলাই পৰা সেইটো চাইডৰ পৰা এইটো নালাটো আহিছে আৰু আহি পেলাই এইটো চাইডক ডাইৰেক্ট কমলপুৰ ডাইৰেক্ট দক্ষিণ চাইডত ডাইৰেক্ট গৈ এইটো ওলাইছে আৰু দেখুৱাই মই ৰাস্তাৰ পৰা এতিয়া গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ আজি অকণমান বেলেগ ধৰণে লাগিছে আৰু চুলিবিলাক তেল চেল দিয়া নাই আৰু তথাপি মই আজি আৰু বেলেগ ধৰণৰ ভিডিঅ'টো বনাম বুলি আজি মই এনেকৈ য'ত কথাবিলাক কৈ আছোঁ আৰু বনাই আছোঁ এই দাব ক'ৰ পৰা আহিলে ভগৱান এই আজা আৰু এখেতৰ লগত কথা পাতিলোঁ আৰু গৈ আছোঁ এতিয়া এইটো ৰাস্তাৰ লগত হাইৰোডৰ পৰা যদি আহে তেতিয়াহ'লে মোৰ ঘৰটো পাব মই দেখুৱাই দিছোঁ আৰু এতিয়া গৈ আছোঁ আৰচি পথাৰলৈকে যাম মোৰ চাইকেল সেইদিনা থৈ আছোঁ সেইটো চাইকেল আনিবৰ কাৰণে বৰ্তমান গৈ আছোঁ বৰ্তমান এতিয়া মই হাইৰোডত আহি পাইছোঁ এতিয়া মই হাইৰোডত আহি পাইছোঁ এইটো চাইড জোনাই যায় আৰু এইটো চাইড যায় চিলাপথাৰ পৰা জোনাই চাইডত এতিয়া মই বৰ্তমান গৈ আৰু এইটো গাড়ী গৈ আছোঁ এই ৰাস্তাটো ৰাস্তাটো পাৰ হ'বৰ কাৰণে দুটা চাইডত চাই যাব লাগে নহ'লে
একদম পটাপট গাড়ী আহে, সেইকাৰণে সকলো ছাইডত মানে চাই পেলাই যাব লাগে। তাৰপিছত গাড়ী কেনেদৰে আহি আছে, মই ৰাস্তাটো পাৰ হ'ম বুলি ভাবিছোঁ, কিন্তু পাৰ হ'ব পৰা নাই। ৰাস্তাৰ দুই চাইডৰ পৰা গাড়ী আহিয়ে থাকে, এই ফুং ফাংকৈ আহিয়ে থাকে গাড়ী, একদম ভয়ানক চিষ্টেম মানে এক্সিডেণ্ট হ'ব হৈ থাকে। সেইকাৰণে বহুত সাৱধান চাই চিন্তি পেলাই পাৰ হ'ব লাগে। গাড়ী একদম কি ক'ম আৰু, গাড়ী একদম আহিয়ে থাকে। এয়া এতিয়া আহি পেলাই পালোঁ আৰু উদুক এইটো দিওঁ। কেনেকৈ খবৰ পাতি কওক? ভালে চলি আছে আৰু গৈ আছেনে এতিয়া? নাই, কলেজটো এক্সাম শেষ এতিয়া, সেইকাৰণে অলপ ফুৰি আছোঁ আৰু। অঁ, এতিয়া আৰাম হৈছে নেকি? এতিয়া আৰাম পাইছোঁ আৰু এক্সাম শেষ হোৱাৰ কাৰণে। অঁ, ঠিকে আছে বাৰু। এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব ন। কিমান দিন হ'ল দাদা বনোৱা? আজি মোৰ 6 মাহ চলি আছে ৰানিং এতিয়া। 6 মাহ চলি আছে। অঁ, নামটো কি আছে? মইতো দেখা নাই এতিয়ালৈ। এইবিলাক নাহিব নেকি? সিহঁতৰ কাৰণে ৰখি মানে কি হ'ল, মই একদম সোনকালে আহি গ'লোঁ, একদম খোজকাঢ়ি পেলাই একদম আহি পেলাই মোৰ আগত আহি পেলাই এইয়া ছেকেণ্ডতে গৈ আছে এতিয়া বৰ্তমান আগলৈকে। মই চাব চেণ্টাৰত আহি পালোঁ এতিয়া। মানে এজন মই আগৰ ভিডিঅ'টো দেখাইছিলোঁ, এইটো ড্ৰাইভাৰক আগতো মই দেখুৱাইছিলে। আজি কেনেকৈ আছে কওক গাড়ী বৰ্তমান? কৈ দিয়ক বাৰু ভিডিঅ' কেনেকৈ হৈ আছে। এইটো গাড়ীৰ পৰা এতিয়া এইটো ওপৰৰ বাকচটো নমাব। এইয়া গাড়ীৰ পৰা বস্তু নমাই আছে আৰু মোৰ লগত কথা পাতি আছে আৰু। এইটো চাব চেণ্টাৰ হয় দেই, দেখাহে। এইটো চাওক, বস্তুটো নমোৱাই আছে এতিয়া। বস্তুটো নমাওঁতে কেনেকুৱা অসুবিধা হয় চাই লওক এতিয়া। বাইদেউ পইচা পাতি এইয়া বৰ্তমান গাড়ী উঠিলোঁ আৰু এতিয়া গৈ আছে আৰু মই গৈ আছোঁ এতিয়া তাৰ লগত। এতিয়া বৰ্তমান গৈ আছোঁ মই খোজকাঢ়ি থৈ গৈছিলোঁ। এইটো চাইকেলটো আজি লৈ গৈ আছোঁ। ঘুগুনি আৰু কিবা ৰুটি খাই আছোঁ, ৰোল খাই আছোঁ। এতিয়া খাই পেলাই হ'ল, এতিয়া